নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ। ফ্ৰেণ্ডছ, টাইটানিক জাহাজখনৰ বিষয়ে আজি নজনা কিছুমান ঘটনা মই আপোনালোকৰ আগত লৈ আহিছোঁ। আৰু আপোনালোকে চাই আছে আজব কাহিনী ইউটিউব চেনেল। আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়া ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক, যাতে মই দিয়া প্ৰত্যেকটো ভিডিঅ' সকলোতকৈ আপোনাৰ মোবাইল আগত নটিফিকেশ্যন সোমায়। ফ্ৰেণ্ডছ, আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনত পৃথিৱীৰ ৭১% পানী আৰু ২৯% মাটি আমি প্ৰত্যেকে গম পাওঁ। এইখিনিৰ মাজতে মানুহে স্থানীয়ভাৱে জীৱন-যাপন কৰি আছে। আমাৰ এই সমুদ্ৰ ইমানেই বিশাল আৰু গভীৰ যে ইয়াক আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ। এই ৰহস্যবোৰৰ ভিতৰত এটা হৈছে টাইটানিক। এই টাইটানিক জাহাজখন ডুবাৰ ৭৩ বছৰৰ ভিতৰত কোনেও জানিব পৰা নাই যে এই জাহাজখন কেনেকৈ আৰু ক'ত ডুবিছিল আৰু এতিয়া ক'ত আছে। ১৫ এপ্ৰিল ১৯১২ চনত এই জাহাজখন ডুবিছিল। ১৯৮৫ চনত এই জাহাজখন বিচৰা হয়, কিন্তু গৱেষকসকলৰ মতে ৩৫ বছৰৰ পিছতো এই জাহাজখন পোৱা নগ'ল। বাৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালা? যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে তলত কমেণ্ট কৰি জনাওক আৰু আপোনালোকক কেনেকুৱা কণ্টেণ্টৰ ওপৰত ভিডিঅ' লাগে। আৰু এনেকুৱা মজাৰ ভিডিঅ' আগলৈকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক। থেংকছ ফৰ ৱাচিং, লাভ ইউ অল।